নিবনুৱাৰ বাবে আকৌ ভাল খবৰ দিলে চৰকাৰখনে এবাৰ নতুনকৈ প্ৰকাশ পাইছে চাকৰিৰ বিজ্ঞাপন ১২,৬০০ পদৰ বাবে পুনৰ প্ৰকাশ পালে বিজ্ঞাপন তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিৰ বাবে নতুনকৈ প্ৰকাশ পাইছে এই বিজ্ঞাপন ৰাজ্য চৰকাৰখনে নিবনুৱা সমস্যা দূৰীকৰণৰ বাবে বিভিন্ন সময় বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰি আহিছে আৰু এবাৰ পুনৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিৰ বাবে বিজ্ঞাপন প্ৰকাশ পাইছে ৰাজ্যৰ লাখ লাখ নিবনুৱাৰ বাবে ভাল খবৰ আগবঢ়াইছে ৰাজ্য চৰকাৰে ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে এই সন্দৰ্ভত ঘোষণা কৰিছে চৰকাৰে প্ৰকাশ কৰিলে নতুনকৈ চাকৰিৰ বিজ্ঞাপন প্ৰতিগৰাকী যুৱক যুৱতীয়ে পূৰ্বতে যিসকলে চাকৰি লাভ কৰা নাছিলে এবাৰ পুনৰ সাজু হওক চাকৰি ল'বৰ বাবে ৭,৬০০ পদ ইতিমধ্যে মুকলি হৈছে তৃতীয় বৰ্গৰ চাকৰিৰ বাবে আৰু চতুৰ্থ বৰ্গৰ চাকৰিৰ বাবে মুকলি হৈছে ৫,০০০ বিজ্ঞাপন নতুনকৈ যেহেতু প্ৰকাশ পাইছে চাকৰিৰ বাবে বিজ্ঞাপন অষ্টম শ্ৰেণী উত্তীৰ্ণ হলে আবেদন কৰিব পাৰিব চতুৰ্থ বৰ্গৰ চাকৰিৰ বাবে যিসকল অষ্টম শ্ৰেণী উত্তীৰ্ণ তেওঁলোকে চতুৰ্থ বৰ্গৰ চাকৰিৰ বাবে আবেদন কৰক আৰু যিসকল দশম শ্ৰেণীৰ পৰা স্নাতক উত্তীৰ্ণ তেওঁলোকে আবেদন কৰিব পাৰিব তৃতীয় বৰ্গৰ চাকৰিৰ বাবে ১০ নৱেম্বৰৰ পৰা আৰম্ভ হ'ব আবেদনৰ প্ৰক্ৰিয়া আৰু আবেদনৰ অন্তিম তাৰিখ হৈছে ২৯ ডিচেম্বৰ ২৯ ডিচেম্বৰ পৰ্যন্ত আপুনি আবেদন কৰিব পাৰিব ১০ নৱেম্বৰৰ পৰা গতিকে আজি আপোনাৰ সকলো যাৱতীয় নথিপত্ৰ সাজু কৰক মাচুল অবিহনে কৰিব পাৰিব আবেদন আৰু ৱেবছাইট মুকলি কৰিছে ইতিমধ্যে মুকলি কৰিছে ৱেবছাইট মুকলি কৰিছে চাকৰিৰ বিজ্ঞাপনৰ বাবে আবেদন কৰিবৰ বাবে www.assam.gov.in আৰু sevaonline.org আপুনি আবেদন কৰিব পাৰিব যেহেতু ১০ নৱেম্বৰ হাতত মাত্ৰ ১০ দিন সময় আছে আপুনি সাজু হওক তৃতীয় আৰু চতুৰ্থ বৰ্গৰ বাবে যেহেতু চাকৰি বিজ্ঞাপন প্ৰকাশ পাইছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ইতিমধ্যে যি ১ লাখ নিবনুৱাক চাকৰি দিয়াৰ কথা প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল নিৰ্বাচনৰ পূৰ্বে সেই প্ৰতিশ্ৰুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে আৰু পুনৰ ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে সাজু হৈছে ৰাজ্যৰ প্ৰতিগৰাকী শিক্ষিত যুৱক যুৱতীক চাকৰি দিবৰ বাবে বিভিন্ন সময়ত বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকী আৰু এবাৰ পুনৰ নতুনকৈ চাকৰি বিজ্ঞাপন প্ৰকাশ পোৱাৰ কথা উল্লেখ কৰিছিলে শীঘ্ৰে প্ৰকাশ পাব বুলি উল্লেখ কৰিছিলে আৰু ইতিমধ্যে